নমস্কাৰ, মোৰ নাম শ্ৰীমতী জয়ন্তী মেছ, লক্ষীমপুৰবাসী। বাইদেউ বেমাৰ বহুত ভুগি আছিলে, ওচৰৰ খাই পিনে কেনেকুৱা কি পালে আজি সপ্তাহ দিন হৈ গ'ল। আপোনাৰ বেমাৰ ভৰি বিষ, কঁকাল বিষ, গাৰ বিষ, কিছুমান মূৰ বিষৰ ৰোগী ভুগি থকা হৈছে। এতিয়া আপুনি খাই পিনে কেনেকুৱা ৰিজাল্ট পালে? নমস্কাৰ, মোৰ নাম শ্ৰীমতী শিৱিকা দাস। মই লক্ষীপথাৰ কগুৰি গাঁৱৰ বাসিন্দা। বৰ্তমান এইটো প্ৰডাক্টটো খাই মই বৰ্তমান বহুতখিনি আৰাম পালোঁ। গা বিষ হৈ আছিলে, পূৰা গা বিষ, একদম ভৰিয়ে চৰিয়ে মানে এইবোৰ গাঁঠিয়ে গাঁঠিয়ে মানে বিষ, মানে পূৰা বিষ। তাৰপাছত একদম অৱস্থা বেয়া। তাৰপাছত এই বাইদেউগৰাকীয়ে আহিলে, বাইদেউগৰাকী আহি এইটো প্ৰডাক্টটো দিলে। এইটো খাই মই মানে বহুতখিনি আৰাম পালোঁ। বহুতখিনি আৰাম পায় মানে গেছ হৈ আছিলে না, গেষ্ট্ৰিকে না কি হৈছিলে মই ক'ব নোৱাৰোঁ মানে কি হৈছিলে। তাৰপাছত মাথাটো মোৰ একদম গধুৰ লাগে, চব গধুৰে মানে উঠিব নোৱাৰোঁ নিচিনা হৈ আছিলে। তাৰপাছত বৰ্তমান এইটো প্ৰডাক্টটো খাই আৰু এতিয়া সুস্থ হ'লোঁ আৰু ভাল ৰিজাল্টটো পাইছোঁ আৰু ভাবি আছোঁ এইটো প্ৰডাক্টটো খাই থাকিম বুলিয়ে বৰ্তমান ভাবি